আজি এটা বিশেষ দিন এই কাৰণে কৈছোঁ কাৰণ মোৰ দেউতাই প্ৰতিস্থাপন কৰা স্কুলখনৰ য'ত ময়ো পঢ়িছিলোঁ তাৰে এজন ছাৰৰ বিদায় সভা। তেওঁ দেউতাকৰ লগতে একেলগে শিক্ষকতা কৰিছিল। তেওঁ যিহেতু ৰিটায়াৰ হৈছে সেইকাৰণে স্কুলত এখন বিদায় সভা পতা হৈছে আৰু তাতে ছাৰে আমাকো মাতিছে। সেয়ে মই আজি ৰাতিপুৱা শুই উঠিয়েই কি দিম কৰি ভাবিলোঁ ভাল এটা গছৰ পুলি দি দিওঁ, কাৰণ মই ভাবোঁ যে গছৰ পুলিতকৈ ভাল আৰুনো কি হ'ব পাৰে। সেয়ে কোনটো পুলি দিম ভাবিয়ে মই এই পুলিটো বাছি ল'লোঁ। তাৰ পাছত যেতিয়া ৰেডি হৈ যাবলৈ ওলামেই আৰু তেতিয়া আহিলে এজাক জোৰেৰে বৰষুণো আৰু যি টি নহয়, বহুত জোৰেৰে আহিল দেই। অৱশ্যে আমি অসমৰ মানুহ, আমি লগে লগে বৰষুণ লগে ৰ'দ এনে বতৰতো জীৱন কটাই অভ্যাস আছে নহয় জানো। অলপ সময় ৰোৱাৰ পাছত বৰষুণটো কমিল আৰু আমি গ'লোগে ছাৰৰ বিদায় সভাত। ছাৰে তেওঁৰ জীৱন যাত্ৰাৰ বিষয়ে ক'লে, সেই বিষয়ে শুনিলোঁ। তাৰ পাছত শেষত ছাৰক বিভিন্ন লোকে বিভিন্ন উপহাৰ দিলে, সেয়াও চালোঁ। লগতে ময়ো তাতে গছৰ পুলিটোও দিলোঁ। তাৰ পাছত মিটিংটো মাত্ৰ শেষ হৈছিলহে, বতৰটো ইমান বেয়া হ'বলৈ ধৰিছিলে নহয়, তাকে দেখি মই চিধা ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰত অহাৰ লগে লগে ইমান জোৰেৰে এজাক বৰষুণ আহিলে, লগতে ধুমুহা গাজনি সকলো একেলগে আহিলে। যিয়ে নহওক আজিৰ ভ্লগত ইমানেই, লগ পাম আকৌ নেক্সট ভ্লগত। বাই বাই।